মই ৰাতিপুৱা মানে দীপেনৰ লগত আহিলোঁ আৰু খাই আছোঁ চাওক। আৰু এইফালে আছে দীপেন, এইফালে আছে দাদা, আৰু এইফালে দোচা, এইফালে দোচা বনাই। ৱাও, খাওঁ খাওঁ লাগিছেনে আপোনালোকক? ভেজি চুপ বনাই আছে। तो गाइस गुड मॉर्निंग। ये रहा मतलब दीपेन का रूम, और यहीं पे 2 दिन रहा था मैं, और मैं 2 दिन रूम से निकला ही नहीं। क्यों नहीं निकला, मतलब बहुत ज़्यादा थक गया जैसा ऐसा लग रहा था, फील हो रहा था। ठीक है, थक तो नहीं गया था, काम नहीं कर तो कैसे थकेंगे, है ना। तो मतलब ऐसा फील हो रहा था। तो जाना किस तरफ, इस तरफ से जाना है, मतलब क्या है ना। तो उसके लिए मैं 2 दिन मतलब रूम में ही सोया, 2 दिन कहीं भी नहीं गया, नहीं निकला हूँ। तो आज निकला हूँ, और आज यहाँ पे 3 दिन होने वाले हैं। तो वीकेंड ड्यूटी किए है, और उसका दोस्त लोग भी ड्यूटी ही किया है। तो मैं थोड़ा बाहर निकाल के आया हूँ, और उम्मीद करते हो आप लोग सही सलामत होंगे, और नए वीडियो में आपको फिर से स्वागत करते हैं। और चलें आज का दिन शुरू करते हैं। कहाँ जाएंगे आप लोग देखते हैं, ओके। और गाइस दीपेनहते जे काम करे এইফালে এইটো শ্ৰীৰাম হোটেল, এখন হোটেলত কাম কৰে, আৰু এখন হোটেল এইফালে আগফালে আছে। তো মানে ইয়াত কাম কৰে, আৰু সন্মুখত বাছ ষ্টেণ্ড, এইফালে বাছ ষ্টেণ্ড আছে, এইফালে বাছ ষ্টেণ্ড। তাৰপিছত ইয়াতে ইহঁতে কাম কৰি আছে। ত' মই এতিয়া ইয়াত নাযাওঁ, এইফালে যাম। আৰু গাইছ এইটো খাম এতিয়া, মই বহুত দিন হৈছে খোৱা নাই, তো খাই চাম এতিয়া। এইফালে চাওক কি মস্ত মস্ত, সেই আগত যোনটো চাই আছে সেই এখন শ্ব'ৰুম হয়, এখন ট্ৰেন্স শ্ব'ৰুম। তাৰপিছত এইফালে এইটো ধাবা, ইয়াত মদ খোৱা মানুহ যায়, মদ খোৱা। এইটো ওপৰত লিখা আছে চাওক, বাৰ হোটেল চটেল চব পোৱা যায় ইয়াত, মদ খোৱা মানুহ। আৰু এইফালে ফুডছ, আৰু এইফালে মই খাম। তো গাইছ 1 গিলাচ জুচ খাই দিলোঁ, বহুত ভাল লাগি গৈছে, পেটটো একদম ঠাণ্ডা হৈছে। তো এতিয়া মানে অলপ আগলৈ গৈ আছোঁ, এনে জাষ্ট। এইফালে চাওক, এইবিলাক চাওক শ্ব'ৰুম, কাপোৰ চাপোৰ দোকান। ক'ত যাম এইফালে আগত, ৰিটাৰ্ণ। দামী দামী কাপোৰবিলাক ইয়াত পোৱা যায় মানে। এইটো হয়, এইখন হয়, এইটো বাটা চপ্পলৰ শ্ব'ৰুম হয়। তাৰপিছত এইফালে আছে আপোনাৰ কাপোৰৰ শ্ব'ৰুম। তো গাইছ আহোঁতে আমি মই ক'ত আহি পাইছোঁ। আৰু চাওক ইয়াত কি লিখা আছে, এইটো মানে কি লিখা আছে, এইটো কি লিখা আছে ভালকৈ চাওকচোন গাইছ, ইয়াত কি লিখা আছে। তো গাইছ মানে এইখনত কি লিখা আছে অলপমান আপোনালোকে কমেণ্ট কৰি জনাওকচোন। কি মানে এইটো বস্তু মানে কি বস্তু, মানে কি পোৱা যায় তাত, মানে কিহৰ কাৰণে এইটো এনেকুৱা লিখা থৈ আছে, মানে বুজিব পৰা নাই। বেলেগ নাম হ'ব লাগিছিলে, তো এনেকুৱা নামটো মানে কিবা नाम। और এটা কথা गाइस আপোনালোকক मैं কৈ দিব বিচাৰোঁ, अगर असमीज में बोलूँ तो समझ में बहुत सारे लोगों को नहीं आएगा, है ना। तो गाइस मैं आप लोगों को एक बात बता देना चाहता हूँ, अगर मेरा वीडियो को आपको अच्छा लगता है तो मेरा वीडियो को आप शेयर किया करो भाई। इतना मेहनत कर रहा हूँ, देखिए आप लोगों के लिए मेहनत कर रहा हूँ भाई। मैं खुद के लिए तो बस कर ही सकता हूँ, लेकिन आप लोगों के लिए देखो वीडियोज़ बना के दिखाना, आप लोगों को बताना ईजी नहीं है भाई। बहुत मेहनत कर रहा हूँ मैं। मेरा बात को नहीं समझने से भी आप एक बार खुद करके देखो, ट्राई करके देखो, तो आपको पता लगेगा कि आप कितना मेहनत करना पड़ता है एक वीडियो बनाने में, और वीडियो बना के एडिट करके आप लोगों तक पहुंचाने के कितना मेहनत करना पड़ता है। तो आप लोग समझ सकते हो एक बार करने के बाद। तो अगर समझते हो तो प्लीज़ मेरा वीडियो को थोड़ा शेयर किया करो, ताकि मैं भी और अच्छा ब्लॉग आप लोगों के बीच में ला सकूँ। और देखिए मैं अभी कहाँ हूँ और कहाँ जा रहा हूँ, देखते रहिए, पता चल जाएगा और बताएंगे। तो गाइस गुड मॉर्निंग। आज माने 2-3 दिन हो गए मैं एफाले अहा नाছিলোঁ, और मैं रूमते आছিলোঁ, কৈছিলোঁ থাকে। सो এতিয়া আজি मैं रातिपुৱা মানে দীপেনৰ লগত আহিলোঁ, আৰু কি খাই আছোঁ চাওক। আৰু এইফালে আছে দীপেন, হাই বুলি খা। এইফালে আছে দাদা, মানে একেলগে বহি খাই আছোঁ। তাৰপিছত আৰু এইফালে ভাইয়া, তামিল ভাইয়া, মানে হাই চলোগে, হাই হাই।
মানে তাৰপিছত এতিয়া খাই লওঁ, খাই বৈ তাৰপিছত মই আপোনালোকক পাছতকৈ বেলেগ। আৰু এইফালে দোচা, এইটো পোংগল বুলি কয়, এইটো পোংগল বুলি কয়। নাৰিকল চাটনি, টেঙা চাটনি বুলি কয় ইয়াত। আৰু এইটো কিবা চাটনি, টমেট'ৰ চাটনি নে কি চাটনি, এইটো কি চাটনি? টমেট'ৰ চাটনি। আৰু এইফালে দালি, মানে আমাৰ দালি কয় আৰু ইয়াত চাম্বাৰ কয় তামিল মানুহ। এইটো দোচা, দোচা বুলি কয়। তাৰপিছত এইফালে ডিপেণ্ড খাই আছে, পূৰা মাৰি আছে। আৰু এইফালে গাইজ মানে বহুত দিন পাছত ডিপেণ্ডৰ হোটেলত আহিছোঁ খাব কাৰণে দোচা কি হ'ল জানো, খাবই নোৱাৰোঁ, মানে আধাও খোৱা নাই। জানো কি ডিপেণ্ড কেনেকৈ দোচা খুৱাই যায়, খাবই পৰা নাই। উঠ ন হ'ল তোৰ। আৰু গাইজ মানে কোনোবাই যদি নাজানে দীপেনক, মানে মোৰ আগৰ ভিডিঅ'বিলাকত আছে, মানে আগৰ ভিডিঅ'বিলাকত মানে আহিছে দীপেন। তো এইবিলাক আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই তো চাবা। আমি দুইটা মিলি হেৰিত গৈছিলোঁ, উটি যে উটি, এইটো তামিলনাডুতে আছে, বহুত ফেমাছ জেগা উটি। আৰু তাত গৈছিলোঁ, দুজন একেলগে গৈছিলোঁ। তাৰ আজি বহুত দিন পাছত মানে লগ পাইছোঁ, বহুত দিন মানে 1 বছৰমান হৈ গৈছে। 1 বছৰ আগত লগ পাইছিলোঁ, 1 বছৰ পাছত, 1 বছৰ পাছত লগ পাইছোঁ না। এইটো চাওক ইয়াত কিমান বস্তু আছে, এইবিলাক চাওক ভাল। তাৰপিছত এইবিলাক কি বস্তু আছে, তাৰপাছত এইটো চাওক কি বস্তু, এইবিলাক চাওক কি হয় এইটো নাজানো, মই নিজে নাজানো। ভেজিটেৰিয়ান হোটেলটো মই নিজে নাজানো। এইবিলাক চাওক কি এইটো চাওক কিবা গেৰেজি, এইবিলাক চাওক। আৰু সেইফালে বহুত কিবা কিবি বস্তু আছে। আৰু যিফালে এইফালে কাম কৰি আছে এইটো, তাৰপাছত মই অলপমান কাম কৰি দিছোঁ, এইটো চাইছে, এইবিলাক মই অলপমান কাটি দিছোঁ। আৰু এওঁতে মানে কাম এইটো জেগাত কৰে। के बनाउनु भएको दादा? हजुर? চাওক আৰু কি কাটি বনাই থোৱা আছে। এইটো চিলি পৰঠাৰ কাৰণে বনাই থোৱা আছে অলৰেডি, মানে ৰেডিমেড। তাৰপিছত এইটো আপোনাৰ পনীৰ বাটাৰ মছলা টছলা আহিলে এইটো ইউজ কৰিব। আৰু এইফালে আছে মাছৰুম, তাৰপাছত এইফালে আছে ভেজিটেবলছ, তাৰপাছত এইফালে আছে ফুলকবি সিজাই থৈ দিছে 65 মছলা আহিলে। আৰু এইফালে পনীৰ, এইটো পনীৰ কাটি থৈ দিছে, মানে চব ৰেডি কৰি। এইফালে চাওক এইটো পিঁয়াজ, এইটো চাইছে পিঁয়াজ কাটি থৈ দিছে। তাৰপিছত এইফালে বস্তুবিলাক চব ৰেডি কৰি থৈ দিছে। তাৰপিছত আৰু এইফালে চাওক এইটো কি চাইছে, এইটো কিবা কিবি চাম্বাৰ চাটনি, এইফালে দোচা বনাই ঠিকে চিলি পৰঠাको लागि। তাৰপিছত এইটো চিলি পৰঠাৰ কাৰণে দিছে, চিলি পৰঠাৰ কাৰণে। আৰু এই পাছত চাওক পৰঠা বনাই আছে, পৰঠা দেখিছে, পৰঠা কিমান বনাই, পৰঠা এক বস্তা পৰঠা বনাই এইফালে চব, পূৰা তেল ঢালি আছে। আৰু এইফালে এইটো ভাত চাওক কিমান ভাত। তাৰপাছত আৰু কি চাব, এইফালে চাওক এইবিলাক চাওক পাপৰ। ইয়াত মানুহ বহি খায়, ইয়াত মস্ত ডাঙৰ আছে দেখিছে, বহুত মানুহ বহি খায় ইয়াত। এই তাৰ আৰু এটা আছে ওপৰত। আৰু গাইছ চাওক এইটো কিহৰ কাৰণে জানে, এইটো যে চিলি পৰঠাৰ কাৰণে, এইটো চিলি পৰঠাৰ কাৰণে পৰঠা। আৰু আপোনালোকক মই এটা বস্তু দেখাই দিম। আৰু ইয়াত যে 65 বনায়, 65 বনাবলৈ এইটো কাৰেণ্ট ছিষ্টেমত চাওক, এইটো কাৰেণ্ট ছিষ্টেমত, মানে সেইটো তাত চুইচ দিলে তাৰপিছত মানে এইটো লাইট জ্বলি আছে ন, এইটো মানে কিমান টেম্পাৰেচাৰত মানে গৰম হয়, গৰম হ'লে তাৰপিছত 65 ইয়াতে মানে ফ্ৰাই কৰে। আৰু তাৰপিছত আৰু এটা বস্তু और एक चीज़, এইটো দাদাৰ ভাই, দাদাৰ ভাই এইটো হাই भन्नु। তাৰপিছত ইয়াত মানে চবেই মানে একেলগে কাম কৰে। তাৰপিছত এইটো যোনটো তন্দুৰী আছে, তন্দুৰটো মানে গেছৰ জৰিয়তে মানে এইটো মানে হিট হয়। ইয়াত মানে নান ৰুটি মানে ঢালে, এইটোত কয়লা চয়লা নাঢালে, ঠিক আছে, কয়লা চয়লা নাঢালে, ইয়াত মানে গেছৰ জৰিয়তে মানে এইটো হিট হয়। তাৰপিছত এইটোৱে আৰু এইফালে ভেজি চুপ বনাই আছে, এয়া চাওক, ৱাও, খাওঁ লাগিছেনে আপোনালোকক? খাব মন গৈছে যদি আহি যাব, এইটো চাওক ভেজি চুপ।
ভেজি চুপ বনাই আছে। তাৰপিছত ইয়াত মই ভালকৈ দেখাই দিওঁ, এইটো ইয়াৰ ভিতৰত চাব আন্ধাৰ আছে, এইটো চাওক দেখিছে, এইটো মানে তাত মানে জ্বলালে এইফালে ভিতৰেদি জ্বলায়, এইফালেদি জ্বলাই চাওক, এইটো চাইছে, এই ইয়াত জ্বলায়, এইখিনি জ্বলালে তাৰপিছত ইয়াত মানে ইয়াত এইফালে চাৰিওফালে হিট হ'ব, হিট হোৱাৰ পাছত এইফালে ঢালিব নানবাতি। দেখিছে কাৰেণ্ট ছিষ্টেম, মানে এইটো কাৰেণ্ট ছিষ্টেম, এইটো কাৰেণ্ট ছিষ্টেম, এইটো কাৰেণ্ট ছিষ্টেম। ইয়াত মানে তেলৰ কেৰাহী মানে ইয়াত গেছত নাই, এইটো কাৰেণ্ট ছিষ্টেমত। তাৰপিছত এইফালে কাম কৰি আছে। তাৰপাছত সিটো দোকানৰ পৰা মানে ইটো দোকানলৈ মানে বেছি দূৰ নহয়, মানে তাত শেষ হ'লে কিবা এটা শেষ হ'লে ইয়াত লৈ আহিব, ইয়াত কিবা এটা শেষ হ'লে তাৰ পৰা লৈ আহিব, সেই তেনেকৈ কৰি মানে আনি আছে দাদাই। এইবিলাক চাওক কিবা কিবি আছে, এইফালে গেৰেবি আছে, আৰু এইটো কিচেনৰ ভিতৰত এইটো পাৰ্কিং ঠাই, এইটো গেৰেবি, এইটো ভিতৰত কিচেন আছে। আৰু এইটো দাদাৰ কিচেন, ইয়াত মানে ইয়াতো চাইছে কাৰেণ্ট ছিষ্টেম, মানে ইয়াতো কাৰেণ্টৰ জৰিয়তে মানে সেইটো 65 65 কিবা কিবা পনীৰ 65 গোবি 65 মানে ইয়াত বনায়। এইটো মানে ভেজিটেবল, ইয়াত মানে মাছ মাংস পোৱা নাযায়, অনলি ভেজ, অনলি নিৰামিষ, মানে নিৰামিষ হয় আৰু নিৰামিষ কাম কৰে দাদা। আমিতো নন ভেজত কাম কৰোঁ, দাদাই মানে নিৰামিষত কাম কৰে। বহুত ভাল, নিৰামিষত কৰিব লাগে ভাল মানে।